মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম কৰোনা ভাইৰাছৰ ওপৰত। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে হলে এটা লাইক কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইকে মোৰ মনত বহুত উৎসাহ জগায় নতুন ভিডিঅ' বনাবলৈ। আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা তেনে ছাবস্ক্ৰাইব কৰি লওক আৰু বন্ধুসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিয়ক। আজিৰ এই ভিডিঅ'টো এনজয় কৰা। প্রথমে চাই লওক এইটো নমুনা। ওরে পাগল হয়ে যাব আমি, পাগল হয়ে যাব, ওরে পাগল হয়ে যাব। বাহ ভণ্টি, বাহ বাহ বাহ। এইফালে কৰোনা ভাইৰাছৰ পৰা বাচিবও চেষ্টা কৰি আছা, এইফালে লভটোও এৰিব পৰা নাই। বাহ বাহ এইবোৰে সেইটো প্ৰাণী যি মানে খাবলৈও নেৰে আৰু বাচিবও খোজে, চুৰ কৰে বাচিবও খোজে। ইয়াৰ পিছতে আহে আকৌ এটা মক্কেলামি, এইটো চাই লওক। ওরে পাগল হয়ে যাব আমি, পাগল হয়ে যাব, ওরে পাগল। বুজিছো, দাদাটোৰ মানে টকা নাই, সেইকাৰণে মানে এনেকে মাস্ক বনাই পিন্ধি আছে। বন্ধুসকল, কাৰোবাৰ যদি পইচা আছে 1 টকা দি দিবা ইহঁতক মাস্ক কিনিবলৈ। ইহঁতক মাস্ক কিনিবলৈ পইচা নাই। বিচাৰটো কৰোনা ভাইৰাছৰ পৰা বাচিবও চেষ্টা কৰি আছে, কিন্তু মাস্ক নোহোৱাৰ কাৰণে সি এনেকে বনাই মাস্ক বনাইছে। ইয়াৰ পিছতে আহে আকৌ এটা মক্কেলামি, যিটো দেখিলে আপোনালোকৰ চকু কপালত উঠিব। এইটো চাওক। মানে আমাৰ ককাৰ খুব ভোক লাগি থাকে, সেইকাৰণে মানে ককাই ডেক্সিটোকে মানে যোনটো ভাত বনাই ডেক্সিটোকে মানে পুৰা মাস্ক বনাই পিন্ধিছে। মানে মাস্কো পিন্ধা হ'ল আৰু খোৱাটোও হ'ল। বাহ ককা বাহ, আপোনাৰ টেলেণ্টটো কিন্তু কব লাগিব দেই, মানিব লাগিব। কৃষ্ণ। ইয়াৰ পিছতে আহে আৰু অদ্ভুত নমুনা এটা, যেনেকে এনে ধৰণৰ। দাদাটোক চালে মোৰ বহুত বেয়াই লাগে। মানে আগৰ দাদাটোৰ নিচিনা এই দাদাটোৰ মানে মাস্ক কিনিবলৈ পইচা নাই। আৰু এই দাদাটো মানে আগৰ দাদাতকৈ অলপমান বেলেগ, কাৰণ মানে আগৰ দাদাটোৰ পইচা নথকাৰ কাৰণে সেই এনেকুৱা মাস্ক পিন্ধিছিল। তেখেতে মানে জোতাৰ গোন্ধ শুঙি বহুত ভাল পায়, এইটো মানে ইয়াৰ হবি। কেনে ধৰণৰ মানুহ আছে ইয়াত। ওরে পাগল হয়ে যাব আমি, পাগল হয়ে যাব। বন্ধুসকল, গোটেই বিশ্বজুৰি বৰ্তমান কৰোনা ভাইৰাছত কেনেকে বাচিব সেইটো চিন্তা কৰি আছে। কেনেকে বাচিব, এই বেমাৰ ৰোগটোৰ পৰা কেনেকৈ বাচিব পাৰি সেইটো টেনচন কৰি আছে। আৰু এই ভণ্টি দুটাক চোৱা, কি কৰোনা দিৱস বহুত ভাল পাইছে। চোৱা কি ভয় তুমি চবে কৰোনা ভাইৰাছৰ পৰা বাচিব চেষ্টা কৰি আছা, তুমি এনজয় কৰি আছা। নাপায় দেই ভণ্টি, নাপায়, তেনেকা কৰিব নাপায়। নাপায়। অ বৰদেগা, ক'ত যায় হে? মোক মাতিছা, মই অলপ ঘূৰি আহো বাহিৰৰ পৰা। কিয় মাতিছা কোৱা? অ গম নাপায় নেকি কৰোনা ভাইৰাছ ওলাইছে বুলি? লগত এইটো লৈ ওলাবা, এইটো এনেকে মুখত মাৰিলেহে কৰোনা ভাইৰাছৰ পৰা বাচিব পাৰিবা, নহলে কৰোনা ভাইৰাছে ধৰিব নহয়। নেলাগে আমাক এইবোৰ, আমি অসমীয়া হয়, আমাৰ গামোচাখনে চব কুছ হৈ যায়। আমাৰ গামোচাই মান, গামোচাই প্ৰাণ। গতিকে গামোচাৰে আমি সকলো কৰিব পাৰো, গামোচাক আমি অপমান নকৰো। জয় আই অসম, জয় আই অসম।
আজিলৈ ইমানেই যদি ভিডিঅ'বোৰ চাই ভাল লাগিছে তেন্তে লাইক কৰি দিয়ক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক আজিলৈ আৰু বাই